বন্ধুসকল, এয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ। হওক, আপোনালোকে চাই থাকক ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ। অতি মনোমোহা দৃশ্য, পৰিৱেশটো বৰ সুন্দৰকৈ ৰাখিছে। আমি এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম। চাওক আপোনালোকে, কি সুন্দৰকৈ আৰ্ট কৰি থৈ দিছে এইবোৰ। ডক্টৰ ভূপেন হাজৰিকাৰ যিবোৰ স্মৃতি ইয়াতে সুন্দৰভাৱে ৰখা হৈছে। আহক, আমাৰ লগত ভিডিঅ'টো চাই থাকক। লিফ্টত গৈ আছোঁ আমি। চাওক, সুন্দৰভাৱে গামোচাত লিখি থোৱা আছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৬ষ্ঠ মৃত্যু বাৰ্ষিকী উপহাৰ। এইবোৰ হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে ব্যৱহাৰ কৰা সাজপাৰ। ইয়াতে সুন্দৰভাৱে ৰখা হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ সাজপাৰসমূহ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰ চাই আমি এতিয়া যাব ওলালোঁ। এটা ডক্টৰ ভূপেন হাজৰিকাৰ গান গাই দি Thank you, Harfullah.
আহক এতিয়া আপোনালোকক আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰৰ বাহিৰৰ দৃশ্যবিলাক দেখুৱাওঁ কিদৰে ৰাখিছে। লাগিল আজি আহি বহুত চেণ্ডেলে লোৱা নাই। যিহেতু এতিয়া গেট বন্ধ হ'ব, সেয়েহে আমি বাহিৰলৈ যাব লাগিব। সঁচাকৈ বহুত ভাল লাগিছে, কি সুন্দৰভাৱে ৰখা হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিবোৰ। ৰুমটোত আহিলে সঁচাকৈ আপোনাৰ আৱেগিক হৈ পৰিব, কিদৰে ৰখা হৈছে সৰুকালৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকাদেৱৰ বৃদ্ধকাললৈকে যিসমূহ তেখেতৰ স্মৃতি ইয়াত সুন্দৰভাৱে ৰখা হৈছে। আহক আপোনালোকে ফুৰিব আহক ইয়াতে আৰু চাই যাওক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কৰ্মজীৱনৰ সকলোবোৰ কথা জানক, ভাল লাগিব। আহক আপোনালোকে চাবলৈ। জালুকবাৰীত হয়, গুৱাহাটী ইউনিভাৰ্চিটিৰ কাষত